এই গণেশৰ গঁড় চাওঁগে বৈ গঁড় চাওঁগে। এই মচা গঁড় ক'ত ওলাইছে? এই পানী আমদাইটি বাৰীতে সোমালেহি আহি। সিহঁতৰ ডাঙৰ খালটো আছে যে কুৰুকাটোত সোমাই আছে। কুৰুকাটোত এই পানী আছে অলপমান আৰু তাতে সোমাই আছে। বল চাওঁগে যদি বল। যাবতো পাৰিবি, কিন্তু কথা এটা নহয় মচুৱা। গড়ে যদি খেদে তেতিয়া বাৰু পলাব পাৰিবি নে নাই? আৰু গন্ধেশ্বৰ তইতো একেবাৰে কেটেঙা। তোক যদি কেনেবাকে আকৌ গড়ে খুন্দিয়াই তোৰ চাগে একো চিন চাবেই নাইকিয়া হ'ব নহয়। যাবি জানো ঐ গন্ধেশ্বৰ? যাবলৈতো মন গৈছে বাৰু, পিছে কি কৰোঁ জানো। কেইটা আহিছে গঁড়? কেইটা আহিছে ঐ মচুৱা? কেইটা আহিছে? এই পোৱালি দুটা আৰু মাকজনী আহিছে হেনো। তিনিটা আহিছে, তিনিটা মুঠতে 3টা গঁড় আহিছে। এই মচুৱা মোলোৱা, এই মই আকৌ বেলেগকেহে চিন্তা কৰিছোঁ। তাৰ যদি পোৱালি এটা আমি ধৰিব পাৰোঁ তেতিয়া কিন্তু আমি আকৌ কোটিপতি বনি যাম, কোটিপতি। এই গণেশ বলচোন বল, গৈ চাওঁ বাৰু বল। এই ধৰা মেলাবোৰ পাছৰ কথা বাৰু, কিবা বুদ্ধি উলিয়াম বাৰু ধৰিবলৈ হ'লে। এতিয়া গৈ থাকোঁ বল বল। এই গণেশৰ তই যে গঁড় ধৰা কথাটো কৈছ, এইটো বৰ বেয়া কথা নহ'ব। খালি ধৰিব হ'লে নোৱাৰো আকৌ। এই মচুৱা এই বেদেল চিকাৰী বেদেল চিকাৰী, এই বেদেল চিকাৰী কিন্তু একেচাতে আকৌ গঁড় গিৰাই দিব দেই, গঁড় গিৰাই দিব। এই মলুৱা তই গঁড় মৰাৰ কথা চিন্তা কৰিছ, গঁড় মৰাৰ কথা। বেদেল চিকাৰী কানো, বেদেল চিকাৰী কানো। তই পুলিচৰ মাৰ খোৱা নাইতো। যিদিনা পুলিচৰ মাৰ খাবি নহয় সেইদিনাই গম পাই যাবি তই। এই সেইবোৰ বাদ দে, সেইবোৰ বাদ দে। প্ৰথমতে আমি গৈ চাই লওঁগে বল, চাই লওঁগে। তাৰপাছত যি হয় হ'ব বল বল। তাৰপাছত যি হয় হ'ব। তাৰপাছত কিডাল হ'ব, কিডাল হ'ব? তাৰপাছতনো কিডাল হ'ব? একো ডাল নহয় আৰু। এতিয়া গাঁৱৰ মানুহবোৰ ওলাই আৰু গঁড়ৰ খেতি ক'ৰবাত পোৱাবগৈ, আমি গৈয়ে নাপামগৈ। বল 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 সোনকালে যাওঁ বল। এই ভেবেলাম গঁড় চাবলৈ আহিলা হ'বলা? তই আকৌ বেলেগ গঁড় চাবলৈ আহিছোঁ। হাতী বান্ধি লগালে গুচি আহিলোঁ। কুৰুকাটোতে সোমাই আছে ভেবেলামত এই কুৰুকাটোতে সোমাই আছে। পিছে তুমি এটা হাতীটো লৈ অনা হ'লে ভাল আছিলে নেকি? হাতীত উঠিহে চাবলৈ ভাল হ'লহেঁতেন। খোজকাঢ়ি আকৌ ওচৰলৈ যাবগৈ পৰা নাই নহয় যাবলৈ। এই দূৰৰ পৰাই চাব লাগিব আকৌ দেই ভেবেলাম। এই বেদেল ককা আৰু এই মাউত দাইটি তহঁতিকেইটা বৰ ওচৰলৈ গৈ নাথাকিবি আৰু চাই নাথাকিবি। বৰ জমি পলাব নোৱাৰি, বুঢ়া হ'লি। চাবি আকৌ আগৰ দিন নাই, তহঁতৰ গাত আগৰ শক্তিও নাই, পলাব নোৱাৰিবি আকৌ। মোৰ সেই স্কৰ্পিঅ'টো লৈ অনা হ'লে ভাল আছিলে হবে। স্কৰ্পিঅ'টো লৈ আনি একদম ওচৰলৈ চপাই দি তাতেই বহি বহি চাব পাৰিলোহেঁতেন দেই। এই ধনিৰাম খুৰা স্কৰ্পিঅ'টো ঠিকেই গঁড় চাবলৈ যায়। গাঁৱত স্কৰ্পিঅ' ঠিক গঁড় চাবলৈ আহে। এই আপুনি ইয়াত গঁড় চাব নালাগে, যাওক তেনে কাজিৰঙালৈ যাওক। কাজিৰঙাত দেখি পাব এই গঁড়। স্কৰ্পিঅ' লৈ যাবলৈ হ'লে কাজিৰঙালৈ যাওক। আমাৰ ইয়াত আহি এনেই হুলস্থুলখন কৰি নাথাকিব, যাওক। এই বেদেল ককা আপুনি বাৰু গঁড়টো মাৰিব পাৰিব নাই? এই গণেশৰ গঁড়ৰ কথা কৈছ? তেনেকুৱা কিমান গঁড় মাৰি মই পানী পট্টং কৰি দিলোঁ। এয়া এটা গুলি মাৰি দিলি সিহঁতৰ আৰু গাত সামৰণি নাইকিয়াকৈ একদম লুটিখাই পৰিব। এই পৰুৱা গছকিডালে যে ধৰফৰাই থাকে, এই তেনেকুৱাকৈ ধৰফৰাই মৰি থাকিব। ভালকৈ মই আগতে ঢকা এটা মাৰি বগৰাই দিছিলোঁ। আজিকালি বুঢ়া হ'লো দেখি আৰু শক্তিটো নাইকিয়া হ'ল। আৰু বন্দুকটো যদি হাতত থাকে তেতিয়াহ'লেতো কথাই নাই। একদম এটা গুলিহে মাৰিম আৰু এইফালে কাণৰ বিন্ধাই মাৰি পঠিয়াম, সিটো কাণৰ বিন্ধাই ওলাই একদম গুলি পাৰ হৈ যাব দেই গণেশৰ। তেনেকুৱা কথা নকবি। মোৰ কিন্তু এতিয়া শক্তি নাই আৰু বলো নাই, আজিকালি নোৱাৰো আৰু। ভালকৈ সাৱধান থাকক দেই। খালৰ পৰা গঁড়টো উঠিছে, কিন্তু আমাৰ ফালে আহিলে আকৌ পলাব লাগিব। সকলো পলাব লাগিব। ক'ত কেতিয়া লুটি খাই পৰিব ঠিকান নাই। সাৱধান হৈ থাকক, পলাবলৈ সাজু হওক দেই, সাজু হওক। একদম গঁড়ে পোনে আহিলে আকৌ যি পাই মুহতি আনিব। আৰু কোনোবাই যদি গছত উঠিব জানে গছত উঠি দিব দেই, গছত উঠি দিব। নহ'লে আৰু পুখুৰীতে জঁপিয়াই দিব, সেই ওচৰত থকা পানীত ডোঙাটোতে জঁপিয়াই দিব। যেই যেনেকৈ পাৰে লুকাই দিব। মই যাওঁহে নেকি? মোৰচোন ভয়হে লাগিছে। হাতী চলাবলৈকে একো ভয় নালাগে, এই গঁড়টো দেখিয়ে ভয় লাগিছে। যেনেকৈহে চাই ঘূপ মাৰি পেলাই মই আগতীয়াকৈ গুচি যোৱাই ভাল হ'ব। হয় যাওঁগে দেই, মই যাওঁগে। ৰাইজ থাকক দেই, চাই থাকক। এই ৰাইজ আহিলে পলোৱা। এই বেদেল ককাটো আকৌ লুটি খাই পৰিছে নহয়, লুটি খাই পৰিছে দেই। মচুৱা ধৰ বেদেল ককাক ধৰ। গ'লে মচুৱা ল টান। এই ককাৰ হাড় এডাল আছে যদি ইমান গধুৰ। এইটো বুঢ়াটো কি হৈছে বাৰু, ইমান গধুৰ যে। এই মচুৱা গঁড় পালেহি দেই, আমাৰ পাছ পালেহি। আমাৰ পাছ পাইছেহি আৰু এইটো গঁড়টো আহি। কি কৰা যায় বাৰু, এই বুঢ়াক ইয়াতে এৰি দিব লাগে। যি হ'ব আৰু বুঢ়াক আকৌ কি কৰিবনো গঁড়তে। এইটো আৰু কাঠ বুলি ভাবি ইয়াক নগছকে একো নকৰে। আমাৰ সিহঁতি যাব। বল বুঢ়াকে পেলা, বৈ। এই নেৰিবি ঐ বোপাইহঁত, নেৰিবি। মচুৱা আৰু গন্ধেশ্বৰ মোক একে গছকে পেটটো উলিয়াব আৰু হাড় কামি হাড় যিকেইডালহে আছে আৰু নায়ে মাংস। গছক মাৰি দিলে আৰু গোটেইকেইডাল মৰকে ভাগি থাকিব। মোক লৈ যা। এই মচুৱা পালেহি অলপ গৈ আছে। দেখিছেনে এই দে বুঢ়াকে পলাং বৈ। আইঅ মৰিলো এইকেইটা
এইকেইটা মোক এই ৰাস্তাতে এৰি দিলে অ' ঢাপুচকে পেলাই দিলে অ'। এই পলা 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 এই বেদল কাকা ইয়াতে একদম মৰাৰ নিচিনা কৰি থাকক, একো লৰচৰ নকৰিব দেই। গঁড়ে আপোনাক একো নকৰে, গঁড় আপোনাৰ ওপৰেদি পাৰ হৈ যাব, তেওঁ নকচকে কাঠ বুলি ভাবিব দেই। আমি হ'লে পলালো দেই। এই গণেশ কি হ'ল পটককৈ বহি দিলি যে? বৰ ভাগৰ লাগিছে, বৰ ভাগৰ লাগিলে একদম ইমান লৰ মাৰিলোঁ নহয়, ইমান লৰ মাৰিলোঁ। আৰু এই আমাৰ এই বেদেল ককাটো দাঙি আনো যে ভাগৰ পুৰা লাগি গ'ল নহয়। এই গঁড়কেইটা কিমান পালেহি বাৰু চাচোন, চা এই গণেশ গঁড় নাই, এই বহুত দূৰতে আছে। কিতাপ আমাকনো এটাহে খেলিছিলে, এতিয়াচোন তিনিটাও ওলাই আহিলে। এই পথাৰতে আছে। এই মচুৱা, মই এটা কথা ভাবিছোঁ দেই, তই পিছে মোৰ লগত যাব পাৰিবি নাই? সাহস লাগিব, সাহসটো আছে নাই তোৰ? এই যাম বাৰু, তোৰ পাছে যাম, খালি মই আগে নাযাওঁ, তই আগত যাব লাগিব। এই মচুৱা, মোৰ আকৌ বৰ বেলেগ কথা এটা মনত পৰি গৈছে। মায়াঙলৈ যে গৈছিলোঁ শিকিবলৈ, যাদু শিকিবলৈ, এই তাত মন্ত্ৰ এটা শিকিছিলোঁ নহয় মই। এই জীৱ জন্তুবোৰ বশ কৰিব পাৰে যে, তেনেকুৱা মন্ত্ৰ এটা শিকিছিলোঁ। আৰু এই মন্ত্ৰটো যে মোৰ মনত পৰি গৈছে নহয়, এই মন্ত্ৰটোকে মই মাতি দিম আৰু দেখিবি তই একদম গঁড় নিজে মোৰ ওচৰলৈ আহিব। মই পিছে তাৰ পিঠিতে উঠি ল'ব পৰা কৰি ল'ম, তই পিছে উঠোঁ এইটো তোৰ কথা। মই কিন্তু একদম বশ কৰি দিব পাৰিম দেই। তই যাবি নে নাযাৱ সেইটো ক। তই বাৰু সঁচাকৈ কৈছ নে মিছাকৈ কৈছ ক'ব পৰা নাই, তোক আকৌ বিশ্বাস কৰিবলৈও টান নহয়। তেওঁ বাৰু গৈ চাম, তোৰ পাছে গৈ চাম, তই মন্ত্ৰখন মাতি থাকিবি, মই বাৰু চাম। যদি আহে আৰু তেতিয়া বাৰু দিগদাৰ নাই, যদি নাহে আকৌ তেতিয়া পলাব লাগিব নহয় দেই। মই তোক কিন্তু বিশ্বাসত ল'ব পৰা নাই। ব'ল বাৰু তেওঁ গৈ চাম, ব'ল ওচৰলৈ গৈ চাম ব'ল। তই আকৌ লৰচৰ নকৰিবি আকৌ দেই, মই মন্ত্ৰ মাতোতে একদম চুপচাপ থিয় হৈ থাকিবি, একদম সাৱধান পজিশ্যনত থাকিব লাগিব আকৌ। হ'ব দে, মই একদম সাৱধানত থাকিম বাৰু, ব'ল। এই মচুৱা, মই মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰিম দেই এতিয়া, তই একো খেলি মেলি নকৰিবি আকৌ। ঠিক আছে, মাত, ঠিক আছে মাত। এই গণেশ্বৰ, কিহৰ মন্ত্ৰ মাত? মোক অকলে এৰি তই তহঁতি কিটা ইয়াৰ পালিহি, গঁড় চাবলৈ আনিমকৈ নানিলি না, এতিয়া আকৌ কিহৰ মন্ত্ৰ মাত? ওম হ্ৰীং ক্ৰীং চামুণ্ডাই নমঃ, ওম হ্ৰীং ক্ৰীং কালী মাতাই নমঃ। এই কালিমা গঁড়টো বান্ধি লৈ আনা, ওম চামুণ্ডাই নমো নমঃ। এই থিয় হ। এতিয়া লাহে দেখিবি গঁড় আহি যাব, মোৰ ফাললৈ আহি যাব। মই মন্ত্ৰ মাতি দিলোঁ, মোৰ মায়াঙৰ শিকা মন্ত্ৰৰ বাহাদুৰি চাবি তই তেতিয়া। চাই থাক। এই গণেশ আগবাঢ়ি নাযাবি কৈছো নহয়, নাযাবি আৰু আগবাঢ়ি। তোৰ মন্ত্ৰই কাম দিয়ে মানে এতিয়া ঠিকান নাই। তোক খুন্দা মাৰিবলৈ হ'লে কিন্তু তই দুফাল হৈ যাবি আকৌ, মাজে একদম সমানে জৰা খণ্ড ফাটি যাবি আকৌ তই দেই। এই তহঁতি দুটা চাই থাক, মই একেবাৰে গৈ এতিয়া একদম গঁড়ৰ পিঠিত বহি ল'মগৈ দেই। তহঁতি চাই থাক। এইটোচোন বৰ বেলেগ বস্তু দেই মন্দেশ্বৰটো, ইয়াৰ মন্ত্ৰই কাম কৰিলে হ'বলা। এই মচুৱা, আমি পিছে কি কৰোঁ? আমি এতিয়া আগে পলাব লাগিব। ইটো এতিয়া গঁড়ৰ পিঠিত উঠিয়ে ঘৰলৈ যাব, আৰু গঁড়টো চাকি ঘৰলৈকে নিব। গাঁৱত যে কাক মাৰিব ঠিকান নাই গঁড়ে। এতিয়া ব'ল আমি কেইটা আগতীয়াকৈ গৈ সেই গাঁৱত খবৰ দিওঁগৈ, ব'ল। গড়ত উঠি গন্ধেশ্বৰ গাঁৱলৈ যায়, আলিবাটৰ মানুহে ঘূৰি চাই। কালৰো কাল আমি তিনি মহাকাল, গড় বিকি বজাৰত পাই যাম মাল, বহু পাই যাম মাল। ঘুৰ ঘেয়া চল ভৈয়া, ঘুৰ ঘেয়া, গড় ভৈয়া।